গাইজ আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে বাৰু আপোনালোকে ভাল পোৱা এখন চিনেমা 2-3বাৰ চোৱাৰ পাছত আৰু চাবলৈ মন নোযোৱা হয়গৈ কিন্তু ভগৱান শ্ৰীকৃষ্ণ এনেকুৱা এটা কেৰেক্টাৰ যিটো কেৰেক্টাৰ নেকি হাজাৰবাৰ চালেও আমাৰ আমনি নালাগে ইয়াৰ কাৰণ কি ৰ'ব তাৰ আগতে মোৰ ইণ্ট্ৰটো দি লওঁ কৈ ধক্কা মুকি নাহি কৰেগা হেল্ল' গাইজ ৱেলকাম টু মাই ভইচ আছামিজ ব্লগ আজি মোৰ এই ব্লগটো এটা বেলেগ ধৰণৰ ব্লগ হ'বলৈ গৈ আছে তো ভিডিঅ'টো শেষলৈকে চাই থাকক গাইজ ভগৱান শ্ৰীকৃষ্ণৰে এটা অংশ হৈছে ৰাস ৰাস বুলিলে ভক্তি আধ্যাত্মিকতা আনন্দ আৰু একতাৰ ভাৱ জাগি উঠে আমাৰ অসমীয়াসকলৰ মনত আৰু ৰাস বুলিলে মাজুলীৰ কথা আপোনালোকে হয়তো গম পায়েই আৰু এই ৰাসৰ আৰম্ভণি হয় লক্ষ্মী পূজাৰ দিনাৰ পৰাই আৰু এই দিনটোৰ পৰাই মাজুলীখন পৰিণত হৈ পৰে দ্বিতীয় বৃন্দাবনলৈ কাৰণ এই দিনটোতে মাজুলী যিমানসমূহ ৰাস কমিটি আছে সকলোৱে নাট মেলি তাৰ আখৰা কৰা আৰম্ভ কৰি দিয়ে যিটো কেৰেক্টাৰ নেকি আমি সকলোৱে চাই কেতিয়াও আমনি নাপাওঁ তেওঁৰে লীলা প্ৰদৰ্শনৰ কামত বিভোৰ হৈ পৰে সকলো ৰাস কমিটিৰ সদস্যসকল তেওঁৰ লীলা চাই বা শুনি আমি আমনি নোপোৱাৰ একমাত্ৰ কাৰণ হয়তো এইটোৱে আমি যিমানবাৰে চাওঁ সিমানবাৰে আমাৰ জীৱনত ঘটি থকা এটা সমস্যাৰ এটা নহয় এটা উত্তৰ বিচাৰি পাওঁৱেই সেইকাৰণে হয়তো আমি তেওঁক ভগৱান বুলি প্ৰাৰ্থনা কৰোঁ আৰু আপুনি কেতিয়াবা মাজুলীলৈ ৰাস চাবলৈ বুলি আহিছেনে কমেণ্টত জনাব আৰু যদি নাই অহা তেতিয়াহ'লে টেনশ্যন নল'ব মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক মই যিমান পাৰোঁ সিমান দৃশ্য দেখুৱাই যাবলৈ চেষ্টা কৰি যাম মানে মোৰ মনটো একদম উকুল ঢুল লাগি আছে মানে ভাল লাগি আছে পূৰা কেৱল মোৰেই নহয় সমগ্ৰ মাজুলীবাসী ৰাইজৰ মনটোৱে উগুল থুগুল হৈ আছে বৰ্তমান সময়ত কাৰণ আমাৰ ইয়াত ৰাস নাপাতে কি পূজা নাপাতে ন পূজা চূজাবোৰ এইবোৰ নাপাতে নহয় আমাৰ ইয়াত ৰাস পালনাম সমাৰোহ এইসমূহ উলহ মালহেৰে উদযাপন কৰা হয় আৰু আপোনালোকো পাৰিলে আহিব মাজুলীলৈ ৰাস চাবলৈ বুলি পাছত আকৌ নক'ব নামাতিলেও বুলি আৰু ময়ো ভাও গাম বাৰু তো আজিৰ ভিডিঅ'টোত ইমানে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু মাই বছ ফেমিলি মেম্বাৰ হ'বৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে বাই